ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে মই এই ভিডিঅ'টো ৰাতি 1 বজাত বনাইছোঁ, মানে টোপনি আহিছিলোঁ পিছত আৰু ভাবিলোঁ যে এক্সামটো আহিল তো জিমেইলত কেনেকৈ আপলোড কৰিব লাগে সেইখিনি মোৰ লগৰ ভিউৱাৰ্ছখিনিক দেখাব লাগিব। চ' ৰাতিয়ে বনালোঁ, তাৰ কাৰণে অলপ চাউণ্ড হ'ব, চ' আপোনালোকে সেইখিনি ইগন'ৰ কৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম উন্নতিৰ অন্য ফ্ৰেছ ভিডিঅ' লৈ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে 4th ছেমিষ্টাৰ অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি 4th ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই পৰীক্ষা এইবাৰ যিটো আপলোড ছিষ্টেম, এনচাৰ শ্বীটৰ যিটো PDF ফাইলৰ আপলোড ছিষ্টেম, সেই আপলোড ছিষ্টেমটো অনলাইন আপলোড কৰিব নালাগে, অৰ্থাৎ ৱেবছাইটত ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপলোড কৰিব নালাগে। সেইকাৰণে ইউনিভাৰ্চিটিয়ে SOPত লিখিছে যে সেই কাৰণে জিমেইলত আপলোড কৰিব লাগিব, অৰ্থাৎ কলেজে আপোনালোকক একোটা জিমেইল দিব, সেই জিমেইলতহে আপোনালোকে নিজৰ এনচাৰ শ্বীটৰ PDF ফাইলবোৰ আপলোড কৰিব লাগিব। এতিয়া কথাটো হ'ল এনচাৰ শ্বীটৰ PDF ফাইলবিলাক যে জিমেইলত আপলোড কৰিব, এই আপলোড কৰা ছিষ্টেমটো কেনেকুৱা হ'ব, অৰ্থাৎ এনে জিমেইলত ডাইৰেক্ট আপলোড কৰি দিলেই নহ'ব, যে কি লিখিব লাগিব এই সকলোবোৰ প্ৰচেছ এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ আপোনালোকক কৰি দেখুৱাম। আপোনালোকে জাষ্ট ভিডিঅ'টো শেষলৈ যাব আৰু অনুগ্ৰহ কৰি কোনোবাই যদি নতুন ভিউৱাৰ্ছে মোৰ এই অসম উন্নতিৰ ইউটিউব চেনেলটো চাই আছে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ মোবাইলৰ জিমেইলটো অ'পেন কৰি ল'ব লাগিব, আৰু মই মোৰ জিমেইলটো অ'পেন কৰি ল'লোঁ, অলপ টাইম লাগিব। এতিয়া মই মোৰ জিমেইলটো অ'পেন কৰি ল'লোঁ। ৰাইট ছাইডে তলৰ কৰ্নাৰত প্লাছ বুটাম এটা আছে, ইয়াত আমি ক্লিক কৰিম। অ'কে, ইয়াত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পৰ্টেল অ'পেন হৈ গৈছে, অৰ্থাৎ যিখন চাট যিটোৰ জৰিয়তে আমি ইজনে আনজনক মেইল পঠাব পাৰিম। অ'কে, চ' প্ৰথমতে আপোনালোকৰ মেইলটো ইয়াত শ্ব' কৰিব ফ্ৰম, এইটো মোৰ মেইল আপোনালোকে দেখি পাইছে। তাৰপিছত ইয়াত টু বুলি লিখা আছে, ইয়াত টু বুলি লিখা থকা তাত আপোনালোকে যালৈ মেইল পঠাব, অৰ্থাৎ কলেজৰ ইমেইল নাম্বাৰটো ইয়াত ইমেইল আইডিটো আপোনালোকে ইয়াত বহাই দিব লাগিব। উদাহৰণস্বৰূপে মই কলেজৰ ইমেইল আইডিটো নিদিওঁ, মোৰ মানে নিজৰ ইমেইল আইডি এটা দি আপোনালোকক দেখুৱাই দিম। এতিয়া মোৰ নিজৰ এটা জিমেইল আইডি দি দিছোঁ আপোনালোকৰ সন্মুখত, আপোনালোকে নিশ্চয় দেখা পাইছে, কাৰণ মই উদাহৰণস্বৰূপে দিছোঁ, কাৰণ টুত আপোনালোকে জাষ্ট কলেজৰ ইমেইল আইডিটোৱে দিব। অ'কে, তাৰপিছত ইয়াত থাৰ্ড অপশ্যনটো আছে ছাবজেক্ট। এতিয়া ছাবজেক্টটো আপোনালোকে কি লিখিব সেইটোৱে হ'ল মেইন প্ৰচেছ। মই এই ভিডিঅ'টো বনোৱাৰ কাৰণটোৱে হ'ল যাতে আপোনালোকে একদম শুদ্ধ প্ৰচেছত যাতে আপোনালোকৰ PDF ফাইলটো আপলোড কৰিব পাৰে, যাতে ছাৰ মেমহঁতে মানে PDF ফাইলটো পায়ো যাতে সুখী হয়, এই ল'ৰাজনে ধুনীয়াকৈ দিছে, মানে দেখিলে গম পায় যে এই ল'ৰাজন অমুক ল'ৰাজনে দি পঠাইছে। আৰু ইয়াত ছাবজেক্টটোত আপোনালোকে চিম্পলি লিখি ল'ব এনচাৰ শ্বীট বুলি লিখি দিলে হ'ল, এনচাৰ স্ক্ৰিপ্ট। আপোনালোকে ইয়াত জাষ্ট এনচাৰ স্ক্ৰিপ্ট বুলি লিখি দিলে হ'ব ছাবজেক্টত। তাৰপিছত ইয়াত যে আছে কম্প'জ ইমেইল বুলি, চ' ইয়াত আপোনালোকে ক্লিক কৰিব। অ'কে, ক্লিক কৰিলে ইয়াত আপোনালোকে বন্ধু বান্ধৱীসকল এই কম্প'জ ইমেইলত আপোনালোকে কি লিখিব লাগে মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। মই মোবাইলটো ৰ'টেট কৰি লৈ লওঁ। চ' ইয়াত মই কি লিখিলোঁ আপোনালোকৰ সন্মুখত ইয়াত দাঙি ধৰিছোঁ। নিজৰ জিমেইল আইডিটো থাকিব, এইটো সকলোৱে জানে, কিন্তু টু বুলি যে আছে ছেকেণ্ড অপশ্যনটো, এই টুত মানে কলেজৰ জিমেইল আইডিটো হ'ব। আৰু তাৰপিছত ইয়াত ছাবজেক্ট বুলি আছিল, ছাবজেক্টৰ জেগাত ইয়াত আপোনালোকে কাৰ চিনৰ সহায়ত আপোনালোকে চাব পাৰিছে, ইয়াত ছাবজেক্ট বুলি এটা অপশ্যন আছিল, এই ছাবজেক্ট বুলি অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াত লিখি দিছোঁ যে এনচাৰ স্ক্ৰিপ্ট বুলি। তাৰপিছত ইয়াত 4th নম্বৰৰ অপশ্যন আছে, আপোনালোকে যে দেখিছে ছাবজেক্ট নেম, পেপাৰ কোড এইবোৰ যে লিখা দেখিছে, ইয়াত আছিল কম্প'জ ইমেইল বুলি এটা অপশ্যন। চ' ইয়াত ক্লিক কৰি ছাবজেক্ট নেম লিখিছোঁ, পেপাৰ কোড লিখিছোঁ, তাৰপিছত ইয়াত লিখিব লাগিব ৰোল নম্বৰ, ৰোল নং, ইয়াত লিখিব লাগিব আপোনালোকে ৰোল নম্বৰটো, আৰু ৰেজিষ্ট্ৰেশ্যন নং, ডেট অফ বাৰ্থ, মোবাইল নং, অৰ্থাৎ আপোনালোকৰ ছাবজেক্ট নেম, অৰ্থাৎ আপোনালোকৰ মেজৰে হওক বা জেনেৰেলে হওক সেই অনুযায়ী ছাবজেক্টটো লিখিব। অৰ্থাৎ মোৰে ছাবজেক্ট এছামিছ, ASS আছে,
সো এছামিছ বুলি লিখিলে তাৰপিছত ব্ৰেকেটত আপোনালোকে কোডটো লিখিব ASM বুলি লগতে আপোনালোকৰ মেজৰৰ কিবাটো লিখি দিব যে HC অনাৰ্ছ কোৰ্ছ বুলি আপোনালোকে ইয়াত লিখি দিলে ধুনীয়াকৈ তাৰপিছত ব্ৰেকেট ক্লোজ কৰি দিলে অৰ্থাৎ এইটো মেজৰৰ কাৰণে সাবজেক্ট নেমটো আৰু যাৰ জেনেৰেল থাকে সেই হিচাপে জেনেৰেলটো দিব ওকে জেনেৰেলটো সচৰাচৰ GE হয় আপোনালোকে জানে কাৰ কি সাবজেক্ট নেম সাবজেক্ট কোড কুৱেশ্যন পেপাৰখনত ধুনীয়াকৈ লিখা থাকিব সেই অনুযায়ী ইয়াতো লিখি দিব আৰু যিবিলাক ষ্টুডেণ্টৰ এৰিয়াৰ হয় সেই এৰিয়াৰ অনুযায়ী আপোনালোকে নিজৰ পেপাৰ কোড ৰোল নম্বৰ লিখি দিব তাৰপিছত পেপাৰ কোডটো আপোনালোকে লিখি দিব মই উদাহৰণ হিচাপে ধৰি থৈছোঁ আপোনালোকৰ সেইটো পেপাৰ কোড নহ'ব পাৰে 4016 দি দিলোঁ তাৰপিছত আপোনালোকৰ ৰোল নম্বৰটো দিব অৰ্থাৎ এডমিটত থকা ৰোল নম্বৰটোৰে দিব আপোনালোকৰ কলেজৰ যেটো ক্লাছৰ ৰোল নম্বৰটো আৰু নিদিব আৰু এডমিটটো দিব UA 191097 এনেকুৱা ধৰণৰ থাকে তাৰপিছত এনেকুৱা মই উদাহৰণ হিচাপে দেখুৱাই দিলোঁ আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকৰ জন্মৰ তাৰিখটো দি দিব আপোনালোকৰ জন্মৰ তাৰিখটো দি দিব সাপোজ ধৰি ললোঁ এইটো মোৰ জন্মৰ তাৰিখ নহয় দিয়ে আৰু এনে আৰু দিছোঁ আৰু উদাহৰণ হিচাপে তাৰপিছত আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো দি দিব আৰু এনে সো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু এইখিনি পিছত আৰু কৰিবলগীয়া বহুত কাম বাকি আছে এতিয়াও ইম্পৰ্টেণ্ট কাম বাকি আছে আপোনালোকে এইখিনি কৰাৰ পিছত ভালদৰে পঢ়ি চাব তো ইয়াত যে আছে আপোনালোকে ওপৰৰ ফালে ইয়াত এটা অপশ্যন আছে এটাচ ফাইল বুলি এটা অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে কাৰ্চিনেৰি দেখুৱাই দিয়াৰ ধৰণে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ এটাচ ফাইল বুলি আৰু ইনচাৰ্ট ফ্ৰম ডিভাইচ বুলি ইয়াত লিখা থাকিব এটাচ ফাইল বুলি যে ইয়াত অপশ্যনটো আছে ইয়াত আপুনি যদি ক্লিক কৰিলে আপোনাৰ মোবাইলত যে পিডিএফটো সেভ কৰি অৰ্থাৎ আপোনালোকৰ এক্সাম লিখা হোৱাৰ পিছত যিখিনি এনসাৰ শিট আছে সেইখিনি এনসাৰ শিট আপোনালোকে ফটো মাৰি পিডিএফ বনালে সেই পিডিএফ ফাইলটো আপোনালোকে ক'ত সেভ কৰি থৈছে এটা আপোনালোকৰ কথা আপোনালোকে ক'ত থৈছে আপোনালোকৰ যদি মোবাইলৰ ইন্টাৰনেট ষ্টৰেজ আছে তেতিয়াহ'লে এটাচ ফাইলত আপোনালোকে ক্লিক কৰি দিব সো এটাচ ফাইলত মই ক্লিক কৰি দিলোঁ সো এটাচ ফাইলত ক্লিক কৰি দিয়া অনুযায়ী আপোনালোকৰ ক'ত আছে পিডিএফ ফাইলটো সেইটো আপোনালোকে ধৰি ল'ব আৰু এতিয়া মই মোৰ এনে আৰু সুবিধা অনুযায়ী এতিয়া থাৰ্ড সেমিষ্টাৰ এক্সাম ৰিচিভ বুলি আছে এটা মই এনে জাষ্ট বনাই লৈছিলোঁ মানে এইখন আৰু কিবা SOB এইখন আপোনালোক দেখুৱাবৰ কাৰণে দিছোঁ এইখন ইয়াত আহি গ'ল ধুনীয়াকৈ আপোনালোকৰ এনসাৰ শিটৰ পিডিএফ ফাইলটো ইয়াত ধুনীয়াকৈ এনেকৈ আহি যাব আপোনালোকে এইটো সেন্ড কৰাৰ আগতে ভালকৈ পঢ়ি যাব কাৰণ এবাৰ সেন্ড কৰাৰ পিছততো বাৰে বাৰে সেন্ড কৰাটো প্ৰবলেম হৈ যাব ন সেন্ড কৰিব পাৰিব কিন্তু এবাৰ সেন্ড কৰাটোৱে ভাল আৰু যদি সেন্ড কৰাৰ পিছতো যদি সেন্ড নহয় আপোনালোকৰ যদি কিবা প্ৰবলেম হৈ থাকে তেতিয়া কলেজৰ হেল্পলাইন নম্বৰ যেটো আছে সেইটোত লগে লগে ফোন কৰি দিব যে স্যাৰ বা বাইদেউ মোৰ এনেকুৱা প্ৰবলেম হৈ আছে এইটো হোৱা নাই তেতিয়াহ'লে স্যাৰ মেমে নিশ্চয় কিবা উপায় দিব সো এইখিনি হ'ল এবাৰ কাৰ্চিনেৰি দেখুৱাই দিয়াৰ ধৰণে ইয়াত আপোনালোকে সেন্ড বটনত ক্লিক কৰি দিব এতিয়া মই ক্লিক কৰি দিলোঁ সেন্ড বটনত ক্লিক কৰাৰ পিছত ইয়াত তলত দেখিছে আপোনালোকে সেন্ডিং বুলি অপশ্যন আছে আপোনালোকে কাৰ্চিনেৰি দেখুৱাই দিয়াৰ ধৰণে ইয়াত সেন্ডিং বুলি ওকে মোৰ ভিডিঅ'টো সেন্ডিং হয় এতিয়া আমি সৰি মোৰ ফাইলটো সেন্ড হৈ গ'ল এতিয়া আমি ফাইলটো সেন্ড হৈছে নে নাই কেনেকৈ গম পাম ইয়াত লেফ্ট সাইডেদি ওপৰৰ ফালে তিনডাল আছে ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত ইয়াত সেন্ড বুলি এটা অপশ্যন আছে আপোনালোকে কাৰ্চিনেৰি দেখুৱাই দিয়াৰ ধৰণে ইয়াত আমি ক্লিক কৰি দিম এই সেন্ড বুলি ক্লিক কৰি দিয়াৰ পিছত এতিয়া মোৰ পিডিএফ ফাইলটো গ'ল নে নাই সেইটো কেনেকৈ গম পাম ইয়াত দেখিছেনে ওৱান আনচিন ইন আউটবক্স এইটো কি কৰিম এতিয়ালৈকে যোৱা নাই তাৰ কাৰণে আমি ৰিফ্ৰেছ মাৰি দিম সো ৰিফ্ৰেছ মাৰি দিছোঁ এতিয়ালৈ যোৱাই নাই সো বন্ধু বান্ধৱী আপোনালোকৰ যেতিয়া এনসাৰ শিটখন আপোনালোকৰ যদি আপলোড নহয় তেতিয়াহ'লে আপোনালোকে এনেকৈ ৰিফ্ৰেছ কৰি থাকিব সো ৰিফ্ৰেছ কৰি থকাৰ পিছত এনেকৈ আপলোড হ'লে ইয়াত লিখা আহিব এই যে আপোনালোকৰ কাৰ্চিনেৰি দেখিছে এনেকুৱা ধৰণৰ আহি যাব অৰ্থাৎ এইখন আপোনালোকৰ সেন্ড হৈ গ'ল আৰু যাই পাবে তেতিয়াহ'লে আপোনাৰ এই পিডিএফ ফাইলটো এনেকৈ পাব ধুনীয়াকৈ লেখা থাকিব এইটো মোৰ অসম মনিটৰ বুলি নাম লিখা আছে তলত মোৰ জিমেইল ডিম্পলনাথ বুলি লিখা আছে আৰু জিমেইলটো মানে অসম মনিটৰ নামটো লিখা আছে তলত কালৈ পঠাইছোঁ সেইটোও লিখা থাকিব তাৰপিছত সাবজেক্ট নেম পেপাৰ কোড ৰোল নম্বৰ আপুনি যি লিখিছে মই দেখুৱাৰ ধৰণে যদি আপোনালোকে তেতিয়াহ'লে ছাৰ বা বাইদেৱে
সুন্দৰভাৱে পাই যাব আৰু আপোনাৰ নামটো এন্ট্ৰি কৰাত তেওঁলোকৰ সুবিধা হ'ব বুজি পালে আপোনালোকে নিশ্চয় আপোনালোকে বুজি পালে এইটো কৰিব পাৰিব আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে আৰু আপোনালোকে যদি এই সেন্ড অপচনটোত অৰ্থাৎ য'ত আপোনালোকে যদি এই সেন্ড অপচনটোত আহি চাই যে ইয়াত আপলোড হোৱা নাই ইয়াত লিখা আহে আপোনালোকক প্ৰথমে দেখুৱাই দিয়া ধৰণে তেতিয়াহ'লে আপুনি এই থ্ৰী ডটতে ক্লিক কৰিব ৰাইট সাইডে থকা লেফট সাইডে থকা ওপৰত থ্ৰী ডটতে ক্লিক কৰি ইয়াত আউটবক্স বুলি যে এইটো অপচন আছে কাৰ্ড চিন্ডিকেট ইটাত আহিব এইটোত আহি আপোনালোকে জাস্ট ৰিফ্ৰেছ কৰি থাকিব ইংগে ৰিফ্ৰেছ কৰি থাকিব মানে সেন্ড নোহোৱা ফাইলটো ৰিফ্ৰেছ কৰি থকাৰ পিছত চাইজো সেন্ডিং হয় ৰিফ্ৰেছ হৈ গ'লৰ পিছত এনেকুৱা ধৰণৰ নাথিং ইন আউটবক্স বুলি ইয়াত লিখা থাকিব আহিব অৰ্থাৎ যদি ফাইলটো সেন্ড হোৱা নাই তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ লিখা থাকিব যে ফাইলটো সেন্ড হোৱা নাই অৰ্থাৎ শো কৰিব ফাইলটো আৰু যেতিয়া ৰিফ্ৰেছ মাৰিব আপোনালোকে এনেকৈ ৰিফ্ৰেছ মাৰিব তেতিয়া যেতিয়া ফাইলটো সেন্ড হ'ব তেতিয়াহ'লে এনেকুৱা ধৰণৰ আপোনালোকে দেখা পাব নাথিং ইন আউটবক্স তো আপোনালোকে ওপৰ লেফট সাইডেদি থ্ৰী ডট যে আছে তিনডাল আছে ইয়াত আপোনালোকে কি কৰিব তাৰপিছত আপোনালোকে সেন্ড অপচনত যাব আৰু আপোনালোকে ইয়াত ৰিফ্ৰেছ কৰি আহি এদিকে চাব যে আপোনালোকৰ ফাইলটো সেন্ড হৈ গৈছে আপোনালোকৰ নিজৰ ৰেসপেক্টিভ কলেজবিলাকৰ লৈ সো আপোনালোকে যদি আপোনালোকৰ পিডিএফ ফাইলটো ৰিনেম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰিনেম কৰিব আপোনালোকৰ ৰোল নম্বৰটো দিব পাৰে পিডিএফ ফাইলটোত হে আৰু সো বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টোত এইখিনি আছিল আই হোপ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা গম পালে আৰু বুজি পালে